নমস্কাৰ, আমি আকৌ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এণ্টাৰটেইন অসমলৈ। আৰু আজি আমি আহি উপস্থিত হৈছোঁ ডিকৰাই বাগানত। আৰু ডিকৰাই বাগানৰ যি বুঢ়া বাবা থান আছে সেই থানক আজি দেখুৱাবলৈ আমি চেষ্টা কৰিম আপোনালোকক। আৰু এই থান যিহেতু আমি জানো যে আস্থাৰ এটা স্থলী হৈ পৰিছে, বহুত দূৰৰ দূৰৰ পৰা লোক ইয়াত আহে, ভক্তপৰায়ণ লোক আহি আৰু এই থানলৈ নিজৰ মনোকামনা বিচাৰি বহুত দূৰৰ পৰা লোক আহে বুলি আমি গম পাওঁ। এতিয়া আমি যেহেতু ইয়াত আহিছোঁ, অহা বাটটো আমি অকণমান আপোনালোকক জনাই দিব বিচাৰিছোঁ। ইয়াত যদি আহিব খোজে আপুনি নেশ্যনেল হাইৱেৰ পৰা যদি সোমায় ছৈবাৰী বুলি যিটো জেগা আছে, সেই জেগাৰ পৰা আপুনি ইটাখোলা আহি পাব লাগিব। তাৰ পৰা ডিকৰাই বাগান ওচৰতে আছে। আৰু বাগানত সোমোৱাৰ লগে লগে ডিকৰাই বাগানত সোমোৱাৰ লগে লগে তাৰ পৰা হাটিঙা চাব ডিভিজনলৈ যোৱা যিটো বাট আছে, সেই বাটে ফেক্টৰী হৈ যাব লাগিব। সেই বাটে যদি আপুনি আহে, ঠিক মাজমজিয়াত এটা ক্ৰচিং পাব আপুনি লেফ্ট ছাইডত। সেই ক্ৰচিঙত সোমোৱাৰ লগে লগে আপুনি বুঢ়া বাবা থানত আহি উপস্থিত হ'বহি। আৰু এই থানত যিহেতু আমি গম পাওঁ যে বহুত দূৰৰ দূৰৰ পৰা লোক ইয়াত আহে, আজি আমি সেই বস্তুটোকে দেখুৱাবলৈ খুজিছোঁ যে এই বিশেষত্ব কি আছে এই থানৰ। আমি কেইজনমান ইয়াত দায়িত্বত থকা লোকৰ লগত কথাও পাতিম, এই থানৰ বিষয়ে জানিব বিচাৰিম, ইয়াৰ ইতিহাসৰ বিষয়েও আমি জানিব বিচাৰিম। আৰু কিছুমান অলৌকিক ঘটনাও ইয়াত ঘটি থাকে। বহু ক্ষেত্ৰত মনোকামনা পূৰা হোৱা আমি শুনিবলৈ পাইছোঁ। আমি সেই বিষয়েও জানিবলৈ চেষ্টা কৰিম। এটা আস্থাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ হৈ পৰিছে এই বুঢ়া বাবা থান। বৰ্তমান আমি আছোঁ বুঢ়া বাবা থানত। এতিয়া আমি ভিতৰ চৰালৈ সোমাই যাব বিচাৰিছোঁ। আহকচোন আমি সোমাই যাওঁ ভিতৰ চৰাত। খুব ধুনীয়া এটা গোটেই চাহ বাগিচাৰ মাজত অৱস্থিত এই বুঢ়া বাবা থান আপোনালোকে দেখি পাব। এতিয়া আৰু ভিতৰত যদি আমি চাওঁ, ভিতৰ চৰাত চাৰিওফালে গছ গছনিৰে ভৰা পৰিপূৰ্ণ এটা ঠাই। খুব ধুনীয়া পৰিৱেশ ইয়াত, খুব শান্ত। ইয়াত অহাৰ লগে লগেই যেন মন শান্ত হৈ যায়। সকলো ভক্তপৰায়ণ লোক হয়তো সেই শান্তিটোকে বিচাৰি ইয়ালৈকে আহে। আমি আপোনালোকক এই গোটেই দৃশ্যখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। লগতে আমি যিটো মন্দিৰ আছে, মূল মন্দিৰ, তালৈকো আপোনালোকক লৈ যাম। আমি আমাৰ কেমেৰা যোগে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া এই মন্দিৰৰ যিটো ইতিহাস আছে সেই বিষয়েও আমি অকণমান জনাবলৈ চেষ্টা কৰিম আপোনালোকক। আমাৰ এই মন্দিৰৰ লগত জড়িত বহুকেইজন লোক আমি লগ পাইছোঁ, তেওঁলোকৰ পৰা বিভিন্ন কথাখিনি আমি জানিবলৈ চেষ্টা কৰিম। আৰু ক'ৰ পৰা লোক আহে ইয়াত, কিমান দূৰৰ পৰা লোক আহে, কেনেধৰণৰ ইয়াত পৰিৱেশ হয়, আমাক তেওঁলোকে অলপ আগতে জনাইছিলে যে সোমবাৰ মঙলবাৰে ইয়াত বহু সংখ্যক ভক্ত আহে, তেওঁলোকে শৰাই আগবঢ়ায় ইয়াত। আজি কিছু ভক্তসকলৰ উপস্থিতি আমি কম দেখিছোঁ, যদিও সোমবাৰ মঙলবাৰ বিশেষভাৱে তেওঁলোকে আমাক জনোৱা মতে ইয়াত বহুত দূৰৰ পৰা লোক আহে শৰাই আগবঢ়াবলৈ। আৰু বহুতৰে মনৰ কামনা পূৰ্ণ হয় বুলি বিশ্বাস। আৰু বহুত লোকৰ মনৰ কামনা পূৰা হৈছে, এইটো প্ৰমাণিত হৈছে ইয়াত। সেয়েহে এই মন্দিৰটো বৰ্তমান আস্থাৰ এটা স্থলী হৈ পৰিছে। এইখিনিতে আমি দেখি পাইছোঁ বৰ্ড এটা মৰা আছে। বৰ্ডটো আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এই বৰ্ডত যদি আমি চাওঁ, বুঢ়া বাবা থানৰ বিষয়ে কিছু কথা লিখা আছে। আহকচোন আমি দেখুৱাবলৈ চেষ্টা কৰোঁ। এই বৰ্ডখনত এই থানৰ ইতিবৃত্ত লিখা আছে আৰু খুব দীঘলীয়াকৈ লিখা আছে। আমি এই বৰ্ডটো আপোনালোকক নিশ্চয় দি দিম। আপোনালোকে আমাৰ ভিডিঅ'টোত এই বিষয়ে যদি জানিব বিচাৰে, এই বৰ্ডটো পঢ়িলে বহুখিনি কথা আপোনালোকে গম পাব। বৰ্তমান মই আছোঁ বুঢ়া বাবা থানত। আৰু বুঢ়া বাবা থানৰ বিষয়ে আমি আপোনালোকক আজি দেখুৱাম বুলি মনসা কৰিছিলোঁ। আৰু ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছোঁ যে বুঢ়া বাবা থানৰ যিটো অহা বাট আছে সেই বিষয়ে আমি কথা পাতিলোঁ। বুঢ়া বাবা থানৰ যিটো মন্দিৰ আছে সেই মন্দিৰটো দেখুৱালোঁ, আৰু চৌপাশে কি ধৰণৰ পৰিদৃশ্য আছে সেইখিনি দেখুৱালোঁ। এতিয়া আমাৰ লগত এজন বিশেষ ব্যক্তি আছে। তেওঁ এই মন্দিৰটোৰ লগত বহুত দিনৰে পৰা, প্ৰায় 40 বছৰৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। তেখেতক আমি পাই ভাল লাগিছে, আৰু এই মন্দিৰটোৰ বিষয়ে বহুখিনি কথা আমি তেখেতৰ পৰা জানিব পাৰিম। আৰু সেই চেষ্টাৰে আমি তেখেতক আমন্ত্ৰণো জনাইছিলোঁ। তেখেত আমাৰ মাজত আছে। আহক আমি তেওঁৰ লগত প্ৰথমে চিনাকি হওঁ, তাৰপিছত বিভিন্ন কথাখিনি আমি জানিবলৈ চেষ্টা কৰিম। প্ৰথমে আমি তেখেতৰ পৰিচয়টো ল'ব বিচাৰিম। প্ৰথমে আপোনাৰ পৰিচয়টো। নমস্কাৰ, মোৰ নাম দিলীপ গঞ্জু।
और डिकराई बागानकर मुझे कि मैं मोर सदरी से बोली ही जे ढेर दिन से मैं यहाँ माने चला बुला हेन तेन देखा भाला सब करी और बहुत दूरिया दूरियार मानुष आवेल आई के बहुत गिला प्रणाम मिले उ सबके जनटा माने दुख आपद गिला सब सुविधा करें उतने और तो बोले तो बहुत है लेकिन अलग तो आरो देख के ये सब जखन आले हैं तो ये सबको बुझाई दी जे हमने के बूढ़ा बाबा था इतना मजा है जे आरो सभी के दूरिया दूरिया के मानुष आवेन आरो देख के जाए नेपाल से कहाँ कहाँ से एरकम आई के खराई सराई दे के जाए और हमनी के बागान के जितना मजदूर और माने बछर में 2 बार पूजा करें सरदार चौकीदार है उ सब एक बार तक पीछे हमनी के गोटा राइज के एक बार एरकम हो के पूजा सूजा है और जितना पोक पाकुर कितना है कोनो टाकर दिक्कत ना कोनो बाघ भालू के कोनो टाकर भय ना आगे इतना डर रहे कारण हमनी सबे मिल के आर के बागान माझे और इके स्थापन आगे के हमनी के दादा बाप सब आइन के रखले रहे तखन हमनी आरो नहीं छाड़ली ही ओकर पीछे में आही और आरो भाभी जे भगवान आरो भाल राखुक सबै के आनंद देव और एरकमे हो के एमएलए झेमेलो आई के कखन सहाय करेल तो इतना डांगुर मंदिरोटा होले है और हो के आरो भगवान के आशा करी जे आरो कोनो ठिले यदि किबाकटा हुई तो आरो सुंदर होई इतनी और माने आरो बोले तो ढेर है लेकिन तो कि बोलबो यार जेरकम आए हैं तो थोड़ा थोड़ी सबके बुझाई देही এই মন্দিৰটো এটা ইতিহাস আছে বহুত পুৰণা মন্দিৰ এই মন্দিৰটা নহয় জানো बहुत दिन से আছে এই মন্দিৰটা তো বুঢ়া বাবা এই মন্দিৰটাৰ নাম কি জানি হইলো ওই কথাটা অকমান माने जे माने झारखंड से आले तखन आरो ओकर नाम हो गेले बुढ़ाबा और बंदुरगाँव है बुढ़ाबा है डांगरिया बाबा है एरकम करके ढेर नाम है ढेर नाम करके फिर आरो दिए जखन 4 श्रमिक लोग खेरी हलेन ब्रिटिश जखन आइन के हेरी हलो जखन हो गेले ओरकम टाइम से आरेकटा दिए माने बुढ़ी माई ठाकरानी बोल के एक घर बना होले उखरो उठिने बहुत मान बर दिया होल तार पूजा सेवा होले ओकरे ठिने जितना पात पोरिया हमनी के बागान जितना बड़ो बड़ो माने हेरी गिला मैनेजर गया आवेन तो ओरकम दान दक्षिणा दे के आको पूजा होल हो के फिर पातटा बेसी पाइनु सब दिएले ओरकम नियम है और नियम में चलते है हमनियो 2 मुठा पाइल हो 2 मुठा पाइल हमनियो को देल हो खाइल एरकम चलते ही आही है তেখেতে বহুখিনি কথাই কৈছে বুঢ়া বাবাৰ যিটো কাহিনী প্ৰচলিত কাহিনী আছে তেওঁলোকে যিটো শুনিছে নিজৰ পূৰ্বপুৰুষৰ পৰা সেই বিষয়ে তেওঁলোকে অলপ জনাব বিচাৰিছে আমাক জনাইছে অকমান আৰু যেহেতু তেওঁ নিজৰ সাদৰী ভাষাতে কৈছে কথাখিনি ভালো লাগিছে শুনি নিশ্চয় আপোনালোকে বুজি পাইছে তেওঁ এই বুঢ়া বাবা থানৰ যিটো অকমান ইতিহাস আছে সেই ইতিহাসৰ বিষয়ে আমাক থুলমূলকে জনাইছে ইতিমধ্যে আমি এজন খুৰাৰ লগত কথা পাতিলোঁ বহুখিনি কথাই তেখেতে আমাক জনালে এতিয়া খুৰী এগৰাকী আছে তেওঁ সদায় এই মন্দিৰটোৰ লগত জড়িত হৈ থাকে আৰু গোটেই মন্দিৰটো ইয়াৰ পৰিসৰটো তেওঁলোকে চাফ চিকুণ কৰাত সদায় লাগিয়ে থাকে এই মন্দিৰটোৰ প্ৰতি তেখেতসকলৰ বিশেষ আস্থা আছে আৰু এতিয়া আমি আহি তেওঁক পাইছোঁ ভালো লাগিছে তেওঁৰ লগত আমি অকমান কথা জানিবলৈ চেষ্টা কৰো তোরা বহুত দিন से এই মন্দির সঙ্গে লাগি আহি নাই 13 दिन ले काम करी थकी हमरा यहाँ अब कितना दिन হলো होबे 22-23 बছর में লাগি আহি यहाँ লাগি থাকি ने घरটা सामने है ना दूरिया अंदर घर 5 नंबर दूरिया 5 नंबर में है ने ताऊ माने এই মন্দিরটা আসি করে তোরা মানে ঝাড়ু সাড়ু মারা সাফা সাফা सुपी करी पुछार पुछी बांदर ढुके कर लेटला फटरा कर दिए एगला साफा सुपी करी आरे चली जाए এখন বুঢ়া বাবা থানের যদি বুঢ়া বাবার বিষয়ে যদি আমি পুছ করি কি বাতাবি তোরা কি बताओ बुढ़ा बाबा थाने आरो सब मानुगला आसेन पूजा पाठ करें सोमवार दिन एकला सोमवार दिन हलो बड़ो पूजा হয় आसी के पूजा करें जे जनटा मांगले ओगला पाएन ओদের কি आसरा থাকে আমরাও পাবো বলে করে আর आसरा থাকে আমাদের মানে বিশ্বাস সবারই আছে মানে সবার আছে আমাদের বিশ্বাসের উপরে আছি আর মন্দিরে ইয়ে করে যতদিন বাঁচবো ততদিন ইয়ার লাগি থাকবো না মানে जितना दिन থাকবে उतना दिन মন্দিরের সঙ্গে লাগি থাকবো বলি বিশ্বাস তো দেরা হ্যাঁ মনের আশা আশা আছে আমার চলব তখনলে তেওঁ মানে যেতিয়ালৈকে ভৰি হাত চলিব যেতিয়ালৈকে তেওঁ জীয়াই থাকিব এই মন্দিৰটোৰ লগত লাগি থাকিব ইতিমধ্যে তেওঁ আমাক জনাইছে যে এই মন্দিৰটো খুচ ৰখাৰ ক্ষেত্ৰত তেওঁ সদায় লাগি আছে আজি বহু দিনৰ পৰা লাগি আছে এনে আস্থা প্ৰাণ লোক ইয়াত আছে
আৰু এই মন্দিৰৰ তেওঁ জনাইছে যে বহু লোকৰ বিশ্বাস আছে ইয়াত বিশেষকৈ সোমবাৰে ডাঙৰ পূজা পতা হয় আৰু সেই পূজা সোমবাৰ দিনা বহুতে আহি ইয়াত শৰাই আৰু তেওঁলোকৰ যি দিবলগীয়া থাকে মন্দিৰলৈ আহি আগবঢ়ায় আৰু যি তেওঁলোকৰ মনোকামনা আছে সেইখিনি বুঢ়া বাবাৰ পৰা বিচাৰে আৰু বহুতৰ এই মনোকামনা পূৰা হয় বুলি বহুতৰ বিশ্বাস আৰু বহুতৰ হৈছে ইতিমধ্যে তেওঁলোকে এই কথাই আমাক জনাইছে। এৰি আমি এই ভিডিঅ'টোৰ একেবাৰে শেষ পৰ্যায়ত আহি উপস্থিত হৈছোঁ। আমি এতিয়া আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। আৰু যদি আমাৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু পৰাপক্ষে আমাৰ চেনেলটোক এণ্টাৰটেইন অসমক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আমাৰ ভিডিঅ'টো আপোনালোকে ফেচবুকত চাইছে আমাৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।